हेलो फ्रेंड्स मैं दीपिकाई स्वागतम जानाइছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সবেই ভালেই আছে মোৰো ভালেই আজি মই বনাম কলা কচু ভাজি ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব এতিয়া মই কলা কচুখিনি ভালদৰে বাছি ধুই কিনে ৰেডি কৰিলোঁ ফ্ৰেণ্ড মই কচুবোৰ ভালদৰে ধুই লৈছোঁ ধুই চাফা কৰি লৈছোঁ এতিয়া মই কেৰাহীত তেল বহাই দিম গৰম হৈছে কেৰাহীত তেল দি দিছোঁ তেল গৰম হৈ আছে ইয়াত মই দিম কেঁচা জলকীয়া পিঁয়াজ আৰু নহৰু তেল গৰম হৈছে ইয়াত মই ভজা হৈ গৈছে এতিয়া মই ইয়াতে কচুবোৰ দি দিম কচুবোৰ ভালদৰে ধুই লৈছোঁ চাফা কৰি এতিয়া মই কচুবোৰ দি দিম মই ইয়াতে অলপ কেঁচা বুট দিম মই কেঁচা বুটেৰে কলা কচু ভাজি খাই ভাল পাওঁ আপোনালোকে কেনেকৈ বনাব হয়তো কিছুমানে নাখাবও পাৰে মই কেঁচা বুট দি খাই অলপ ভাল পাওঁ এতিয়া মই ইয়াতে নিমখ দিম অলপ হালধি দিম আৰু এইখিনি ভালদৰে মিহলাই দিম কচুবোৰ খাই বহুত মিঠা লাগে মই খুবেই ভাল পাওঁ মই এতিয়া ঢাকনি মাৰি দিম গেছটো অলপ 5 মিনিটমান মই সিজিবলৈ দিম এনেকৈ ঢাকনিখন যেতিয়া অলপ লাৰি দিম ইয়াৰ পৰা পানী ওলাব এতিয়া কচুৰ পানী ওলাব ইয়াতে আমি আৰু এক্সট্ৰা পানী দিব নালাগে এয়া পানীৰে কচুবিলাক সিজি যাব কলা কচু খাবলৈ বিৰাটেই সোৱাদ আৰু আমাৰ শৰীৰৰ কাৰণে বহুতেই ভাল তেজ চাফা কৰে ফ্ৰেণ্ড দেখিছেনে আমাৰ কচু কিমান কমি গ'ল কচুবোৰ
অলপমান হৈ গ'ল আৰু কমি যাব। এতিয়া কচুবোৰৰ পৰা পানী ওলাবলৈ ধৰিছে। কচুবোৰৰ পৰা পানী ওলাব। ফ্ৰেণ্ড, মোৰ ক'লা কচুৰ ভাজিখন হৈয়ে আহিছে কমপ্লিট। এতিয়া গৰম গৰম ভাতৰ লগত জুতি ল'লে হ'ল আৰু। এতিয়া গেছটো বন্ধ কৰি দিওঁ। এতিয়া ভাতৰ লগত খাই চাম কেনে হৈছে। আপোনালোকেও যদি এনেদৰে খাই পোৱা নাই, এবাৰ ট্ৰাই কৰিবচোন, নিশ্চয় ভাল লাগিব।